আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিছে 9টামান বাজিব হ'ল আৰু কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম অলপকৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে যাতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে লাইকো কৰিব আৰু কিবা যদি ভুল দেখে তেতিয়াহ'লে কমেণ্টত কমেণ্ট কৰি জনাব ঠিক আছে তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইফালে এয়া ভণ্টিয়ে ভাত খাই আছে তাই স্কুল যাব হৈ গ'ল তাহাঁতৰ আজিৰ পৰা স্কুল খুলিছে ৰাতিপুৱা সময়টো সেইকাৰণে বহুত লৰালৰি হয় এইফালে মা গাখীৰ নিবলৈ গৈছিলে কিন্তু গাখীৰ নাপালে আজি লাল চাহে খোৱা হ'ব দুপৰীয়া আৰু মই কল খাবলৈ লৈছোঁ কলকেইটা যে দেখিছে এইকেইটা ঘৰৰ কল হয় খাবলৈ খুব মিঠা হৈছে আচলতে দোকানৰ পৰা কিনিবলৈ গ'লেতো চব সাৰ দিয়া কলেই পোৱা যায় কিন্তু ঘৰৰ কলকেইটাৰ সমানটো কেতিয়াও নহয় সেইকাৰণে খাব লাগে আৰু খাবলৈ খুব মিঠা হৈছে আৰু এয়া বিস্কুট ঠিক আছে তেন্তে খাই লওঁ এতিয়া মায়ে গৈ আছে জলকীয়া ছিঙিবলৈ জলকীয়া বৰ বেছি নাই বাৰু তথাপিও অলপ দেখুৱাই দিলোঁ এইবোৰ এতিয়া ভোট জলকীয়া ছিঙি আছে মায়ে আৰু কিবাকিবি বেলেগ জলকীয়া আছে খুদ জলকীয়া আৰু এইবোৰ মেম জলকীয়া মই আকৌ আপোনালোকক পাছত এদিন বাৰীখন ভালকৈ দেখুৱাম আজি ইয়াকে অলপ এনেদৰে দেখুৱাই দিছোঁ আৰু আজি আহিছিল মামাৰ ল'ৰা দুটা আগতো মই মামাৰ ঘৰলৈ যাওঁতে আপোনালোকক দেখুৱাইছিলোঁৱে তাহাঁত দুটাক আৰু এইফালে গেঞ্জি পিন্ধি থকাটো মোৰ খুৰাৰ ল'ৰা হয় সিহঁতে খেলি থকা ভিডিঅ'টো অকণমান দেখুৱাই দিলোঁ আপোনালোকক এতিয়া দুপৰীয়া সাজ যোগাৰ হৈ গ'ল এয়া ইহঁতি খাই আছে ভাত মা পাপা আৰু মই অলপ পাছত খাম ইহঁতক আগতীয়াকৈ দি দিছে এয়া লাজ কৰিছে ইহঁতি তথাপিও অকণমান দেখুৱাই দিলোঁ বিৰাট লাজ সৰুটোতো ক'বই নালাগে আৰু কেমেৰা ল'লেই পলায় এতিয়া পিছে সন্ধিয়া নহয় ৰাতিৰ 9টা আৰু মই বনাবলৈ লৈছোঁ হাঁহৰ মাংস এইফালে আমাৰ আজি জুইতে বনাইছোঁ হৈ গৈছে এতিয়া ইয়াত মই তেল দি দিম এয়া তেল দি হৈ গ'ল এইফালে এতিয়া তেল গৰম হৈ গ'ল এতিয়া মই ইয়াত দি দিম পিঁয়াজ এতিয়া এইখিনি অলপ লৰাই কাতি মাহত হাঁহৰ মাংস খাব লাগে বুলি কয় সেইকাৰণে আজি হাঁহৰ মাংসকে বনালোঁ হাতত ধৰি পেলাই এইবোৰ কাম কৰিবলৈ বহুত দিগদাৰ হয় সেইবাবে এতিয়া পিঁয়াজখিনি অলপ দেৰি ভজা হ'ল এতিয়া ইয়াত দি দিম আদা নহৰু পেষ্টখিনি মাংসখিনি মই আগতে বনোৱা দেখুৱাইছোঁ আপোনালোকক কিন্তু তথাপিও এনেই এবাৰ হাঁহৰ মাংসটো দেখুৱাই দিছোঁ একেধৰণেই বনাম তথাপিও অলপ দেখুৱাই দিছোঁ এতিয়া দি দিম কাশ্মীৰী ৰেড চিলি পাউডাৰ মিট মছলা চিকেন মছলা গৰম মছলা হৈ গ'ল এতিয়া এইখিনি ভালকৈ লৰাই দিম আজি জুইটো বহুত দিগদাৰ কৰিছে নুমাই গৈছে এতিয়া ইয়াত হাঁহৰ মাংসখিনি দি দিম এইখিনি এতিয়া ভালকৈ লৰাই দিম আৰু ইয়াত মই কোমোৰা দিছিলোঁ কোমোৰাখিনি দেখুৱাবলৈ নহ'লে আৰু পাছৰ ভিডিঅ' মই কৰিবলৈ নহ'লে আলুখিনি আৰু এতিয়া নেদেখুৱাওঁ আৰু একেবাৰে হোৱা সময়ত দেখুৱাম আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে তেন্তে আজিলৈ